হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ হেমজে ভ্লগ চেনেললৈকে। গতিকে এতিয়া ধৰক কি আমি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। এইটো ভিডিঅ'টো হ'ব মানে কি, আজি আমি আটাইকেইজন লগৰ ল'ৰা লগ লাগি আমি এতিয়া হাউলি যাম ৰাস চাবলৈ। গতিকে আমিও ৰাস চাম আৰু লগতে আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক শেষলৈকে। ঘৰৰ পৰা মানে মই ওলাই আহিলোঁ। ঘৰৰ পৰা ওলাই আহি আমাৰ বাটৰ আগত যিখন মানে আমি ইয়াতে আড্ডা মাৰা দোকান আছে, এই দোকানখনত আহি পালোঁ। আৰু এই দোকানত মানে গোটেইবিলাক ল'ৰা ইয়াতে আমাৰ লগৰ ল'ৰাবিলাক গোটেইবিলাক আহিছে। আৰু লাইফত প্ৰথমবাৰ মানে মই এনেকৈ ৰাস চাবলৈ যাম। এয়া গাড়ী দেখিছে আপুনি, মালটানা গাড়ী হয়, এই মানে যিখন ছটাহাতী বুলি কয়, এই ছটাহাতীত যাম মানে। আমি বহুত কেইজন ল'ৰা, সেইটো কাৰণে টেম্পুটো মানে নধৰে, তাৰ কাৰণে আমি ছটাহাতীত যাম। গতিকে আপোনালোক আগলৈকে দেখুৱাই আছোঁ। আৰু সেইজন আমাৰ যিখন দোকানত মানে আমি সদায় আড্ডা পিৰি থাকোঁ, সেইখন দোকানৰ মালিক মহাজন। আৰু এই মহাজনজনে মানে কোনো ৰাস এৰা নাই মুঠতে। নগৰ আমাৰ ইয়াতে ভেল্লা নগৰ ৰাস চালে, নলবাৰীত ৰাস চালে, আৰু আজি হাউলি ৰাস চাবলৈ যাব আমাৰ লগত ছটাহাতীত উঠি। এয়া ছটাহাতীত তিৰপাল বান্ধি আছে। আৰু তিৰপাল বান্ধা হোৱাৰ পিছত গোটেইকেইজনে মানে একেলগে আমি তাতে অলপ ফূৰ্তি ধেমালি কৰি পেলাই গোটেইকেইজনে একেলগে যাম। আৰু হাউলিলৈকে যাই পোৱাৰ পিছত আপোনালোকক বাকীখিনি মানে দেখুৱাম শেষলৈকে আপোনালোকে। এয়া আমি এইখন প্ৰথম গাড়ীখনে মানে এইখন গাড়ীতে আমি আহিছিলোঁ। এতিয়া বোলক নহ'লে আমি আগলৈকে গৈ আছোঁ। তাৰ পৰা ভিতৰত সোমামহি। গতিকে সেইফালে এইখনে গেট আছে, মানে দুখন গেট আছে দুয়োফালে। সেইখনেৰে চাগে ওলাব চাগে মানুহবোৰে, আৰু এইখনেৰে সোমাব, তেনেকুৱা হ'ব। আৰু গতিকে ইয়াত ফেচিলিটিবিলাক ভালে এনে প্ৰথম যিখিনি দেখিছোঁ। বাকী ভিতৰলৈকে গৈ থাকোঁ, ভিতৰত বাকী দেখোঁ। জিউ ধাবা এণ্ড ৰেষ্টুৰেণ্ট মানে জামৰ আৰম্ভ হৈ গ'ল। এইফালে জিলাপিৰ দোকান। এয়া মানে হাউলিৰ যিখন অভাৰব্ৰিজ আছে, অভাৰব্ৰিজৰ তলেৰে এনেকৈ মানুহবিলাকে মানে গৈ আছে। উপহাৰ কুপনৰ মানে লটাৰী খেলৰ প্ৰাইজবিলাক ৰাখিছে। এয়া আমি মেইন গেটখন পালোঁ। 95% হাউলিৰ ৰাস মহোৎসৱ উদযাপন সমিতি। এইফালে এইখন ষ্টেজখন কিবা নাটক ভাওনা কিবা কিবি চলি আছে। আৰু ডিজাইনটো মানে বহুত ধুনীয়া ডিজাইন দিছে ওপৰত, আৰু এনেকৈ বাঁহ বান্ধি দিছে যাতে মানুহবোৰে মানে ভিতৰত যাব নোৱাৰে। আৰু পূজা কৰি আছে, ওপৰত মানুহবিলাকে গৈ আছে, আহি আছে, পূজা কৰি আছে। আৰু এইটো মন্দিৰৰ আগত মানে এনেকৈ ৱাটাৰপ্ৰুফ কিবা আছে। গেটখন বাঁহেৰে সজাইছে চাগে। এইটো আচলতে বাঁহেৰে বনাইছে, বাঁহেৰে বনাই পেলাই ইয়াতে কালাৰ কৰিছে। কালাৰ কৰি পেলাই এনেকৈ মানে ময়ূৰ পাখিৰ মানে ডিজাইনটো দিছে। এইফালে মানে এইটো বাণিজ্য মেলাৰ আয়োজন কৰিছে, বাণিজ্য মেলাৰ মই এতিয়া এইফালৰ পৰা ওলাই আহিলোঁ। মানে এইখিনি জেগা অলপ পাতল আছে, এইখিনি জেগাত মানে ওলাই আহিলোঁ। আৰু ইয়াতে এতিয়া যাম আমি মীনা বজাৰৰ ফালে। মীনা বজাৰত কি বস্তু আছে চাম। এতিয়া মই মানে মীনা বজাৰৰ যিখন আপোনাৰ ফিল্ড আছে, মীনা বজাৰৰ ফিল্ডত সোমাই গৈছোঁ। আৰু ইয়াতে এতিয়া দেখুৱাম এইবিলাক চাইডে দোকান আছে। সৰু ল'ৰা ছোৱালী চেৰ কি হয় ডাঙৰ সৰু সকলোৱে উঠিব পাৰে ইয়াতে। এইটো ডাঙৰ মানুহ হয়, এয়া মানে আমি এতিয়া মোচা কোৱাত উঠিম। আৰু ওপৰত উঠি মানে ইয়াৰে ভিউটো দেখাইছোঁ। ইয়াতে যিটো মীনা বজাৰৰ ভিউটো দেখাইছোঁ আপোনালোকক। ইয়াতে ভিতৰত সোমাই আহিলোঁ এতিয়া।
হ'ল আপোনাৰ গ্ৰন্থমেলা। এয়া আমি গ্ৰন্থমেলাৰ মানে ভিতৰত প্ৰৱেশ কৰিলোঁ। এয়া চব কিতাপৰ দোকান। আচ্ছা দাদাও আমাৰ একেলগে মানে এখন দোকানতে দাদাহঁতে আছে। আৰু নাম্বাৰ ওৱান কথা হ'ল কি মানে ইয়াতে যিবিলাকে গ্ৰাহকক যিবিলাক কিতাপ বিচাৰি আছে সেইবিলাক কিতাপ মানে সকলো ধৰণৰ কিতাপবিলাক ইয়াত পাই আছে আৰু সেইটো ইমান নাম্বাৰ ওৱান কথা। আৰু লগতে মানে কোনো গ্ৰাহকে মানে উভতি যাব লগা হোৱা নাই। দাদাতে সোমাই পেলাই এতিয়া কিতাপ চাইছোঁ মানে মোৰ এজন ভাতিজা ছোৱালী আছে, ভাতিজা ছোৱালী এজনৰ লগত মানে কিতাপখন চাইছোঁ। দাদা এইখন কেই টকা দাম? আচ্ছা এই দুখন ল'লোঁ দাদাৰ পৰা কিমান টকা দাম? কিবা ডিছকাউণ্ট নহ'ব? 10 টকামান ডিছকাউণ্ট নহ'ব? 10 টকামান ডিছকাউণ্ট দি দিয়ক। আচ্ছা দাদাই 10 টকা এটা ডিছকাউণ্ট দি দিছে মানে দুখনত 80 টকা হয়, 10 টকা এটা ডিছকাউণ্ট দি দিছে 70 টকা। বাৰু মানে বেচা কিনা এতিয়া কেনেকৈ চলি আছে? ভাল। এই দাদাৰ দোকানখনৰ পৰা মানে মই দুখন কিতাপ ল'লোঁ। চেৰকিত উঠা মানুহ চাই লওক আপোনালোকে, এইটো চেৰকিত কিমান মানুহ উঠিল উঠাৰ কাৰণে মানে ৰৈ আছে। আৰে ভাই মানুহ দেখলি পাগলা হৈ যাব লাগিব হে। এয়া আমি চকৰিত উঠি গ'লোঁ, চকৰিত এনেকুৱা মানুহবিলাকে উঠি আছে। আচলতে আমি এতিয়া চেকিত উঠিলোঁ, বতৰকে আমাক নমাই আছে, লাহে লাহে ষ্টপ কৰি পেলাই নমাই আছে, এজন মানে নমাই আছে। কিন্তু ভাই আচলতে এনেকুৱা এটা বস্তু নহয়, যিটো বস্তু তাৰমানে যদি কোনোবা ছোৱালী মানুহে কিছুমান এটা ছোৱালী আৰু মানে এটা আপেল হৈ যাব মানে এনেকুৱা এটা চেকিত মানে ধাক্কা দিয়ে, তেনেকুৱা ভাবি মানে তলৰ পৰা ওপৰলৈকে ক'ৰবাত দলিয়াই দিছে মানে এনেকুৱা অনুভৱ এটা হয় মানে। এতিয়া আমি এতিয়া মানে হোটেলত আহিছোঁ আৰু এই হোটেলত মানে দিল্লী বিৰিয়ানী হোটেল। গতিকে এয়া মানে আমাৰ বহুত টাইম ৱেইট কৰিলোঁ, 5-10 মিনিটমান টাইম ৰ'লোঁ। 5-10 মিনিটমান টাইম ৰোৱাৰ পিছত মানে বিৰিয়ানী আহি পাইছে। বিৰিয়ানী শেষ হৈছিলে আৰু এইটো বিৰিয়ানী এতিয়াহে জাষ্ট আহি পালে আৰু এতিয়া আমি বিৰিয়ানী গোটেইকেইজন আটাইকেইজন এয়া বিৰিয়ানী আহিবলৈ একদম পূৰা মলমলীয়া চেণ্ট ওলাই আছে বিৰিয়ানীৰ। এয়া বিৰিয়ানীৰ লগত পিঁয়াজ দিছে আৰু মোৰ বিৰিয়ানীটো আহি পাব। ৱাহ বিৰাট খাইছে দেই, কেনেকুৱা লাগিছে? মজা। মটকা কোৱাত উঠিছিলোঁ। মটকা কোৱাটো আচলতে মানে সিহঁতে কয় মৌতৰ খেল, আৰু অৰিজিনেলি সঁচা কথা ক'ব গ'লে মৌতৰ খেলেই হয়। কাৰণ মানে যিটো ডেঞ্জাৰাছ দেখাইছে, 5খন বাইক আৰু লগত 3খন মানে মাৰুতি কাৰ, 8খন গাড়ী টোটেল চলি আছে, সেইটো মটকা কোৱাত ধেমালি কথা নহয় আচলতে এইটো। যিয়ে নহওক চেৰকিতে উঠিলোঁ আৰু চেৰকিত উঠিছোঁ আৰু চেৰকিটো মানে বহুত ডেঞ্জাৰাছ হয়, বহুত মানে দূৰৰ পৰা বহুত দূৰলৈকে মানে দলিয়াই দিয়া যেন পায় আৰু। গতিকে যিয়ে নহওক গোটেইখিনি মানে চাই পেলাই ভাল লাগিল। আৰু হাউলিৰ ৰাস চাই পেলাই সঁচাকৈ বহুত ভাল লাগে, কাৰণ হাউলিৰ ৰাসত বহুতখিনি মানুহ হয়, বহুতখিনি মানে মেলা মীনা বজাৰৰ ক্ষেত্ৰত বহুতখিনি বস্তু আহে, সেইটো কাৰণে বহুতেই ভাল হয়। বাপৰে বাপ ভাই, বহুত জেগা ঘূৰিলোঁ, বহুত জেগা ঘূৰি ভাগৰ লাগছে। এতিয়া মাত চাত ভাঙি গৈছে। চেৰকিত উঠি পেলাই মাত চাত হাল্লা চিল্লা কৰি মানে চেৰকিত এতিয়া উঠি মানে হাল্লা চিল্লা কৰি মাত চাত ভাঙি গৈছে। এতিয়া আজি জাষ্ট ঘূৰিব আহিছিলোঁ, মানে বজাৰ পাতি একো কৰা নাই বিশেষ, কিন্তু কথা হ'ল কি তথাপিও মোৰ ভতিজা ছোৱালী এজন আছে, ভতিজা ছোৱালীজনীৰ কাৰণে দুখন কিতাপ ল'লোঁ আৰু লগত এখন সৰু মানে এই যে কাঠৰ পানী ফুৰা গাড়ী আছে, এই কাঠৰ পানী ফুৰা গাড়ী এখন ল'লোঁ। আৰু ভিডিঅ'টো আজিৰ বাবে ভিডিঅ'টো ইমানতে মানে সামৰণি মাৰোঁ। ধন্যবাদ।